নমস্কাৰ, স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো বনোৱাৰ এই কাৰণে বনাম যে কেইদিনমান আগতে মই ভিডিঅ' আপলোড কৰিছিলোঁ শ্বুটিঙৰ কিছু। এই গানটো হৈছে জোনাক মধুৰ, হেমন্ত বিকাশ দাৰ গান। গতিকে আমি যোৱাকালি এডিটিঙলৈ আহিলোঁ, কিন্তু তাত বহুত ৰাতি হৈ গ'ল। তো এনেকৈ মই হেমন্ত দাৰ ৰুমলৈ গুচি আহিলোঁ আৰু এতিয়া হেমন্ত দাই খানাৰ আয়োজন কৰি আছে, কি বনাই নাজানো। গতিকে তাৰ আগতে মই কৈ দিওঁ যে আপোনাৰ ভিডিঅ'টো অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। যিহেতু এডিটিঙৰ কাম প্ৰপাৰলি চলি আছে, বিহুত আপোনালোকে এই ভিডিঅ'টো দেখা পাব। আৰু এতিয়া হেমন্ত দাৰ ওচৰলৈ যাওঁ, হেমন্ত দাই কি কৰি আছে চাওঁ বাৰু। আৰু এয়া আছে হেমন্ত দা। হেমন্ত দা কি কৰি আছে আপুনি? কণীৰ দম বনাই আজি খুৱাব মোক। এয়া কি কি পিচি আছে আপুনি? এইটো হেৰি মছলা মছলা মানে আদা নহৰু আৰু এইফালে কেৰাহী গৰম হৈছে নেকি? গৰম হৈ আছে। এতিয়া ভাজি দুপৰীয়াকৈ খাম। ৰাষ্ট্ৰীয় আহিল কালি ৰাতি মোৰ লগত একেলগে আমি এতিয়া গুৱাহাটীত আছোঁ, মোৰ ঘৰত আছে। এতিয়া ধুনীয়াকৈ খাম আমি আৰু দেখাই আছোঁ কি বনাম। তাৰ আগতে ভিডিঅ'টোৰ কথা অকণমান কৈ দিয়ক। ভিডিঅ'টো আহি আছে মোৰ অতি সোনকালে, এডিটিং চলি আছে। ত' আমি আপোনালোকৰ মাজলৈ অলপ দুদিনমানৰ পিছতে আমি বিহুৰ ভাল এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। বিহুৰ বেছ নহয়, বিহু বিশেষ নহয়, মানে মডাৰ্ণ চং, ৰোমেণ্টিক চং। ত' সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ। এতিয়া কণীখন বনাম, কেনেকৈ বনাম অলপমান দেখাই দিয়াচোন। আৰু এই এইফালে আছে কণী, আলু, ইতিমধ্যে গৰম দি পেলাই গোটেইখিনি কৰা হ'ল। পিঁয়াজ কাটি আছোঁ। পিঁয়াজ কাটি আছে। মই অলপ এইফালে যাওঁ, এইফালে হয় কিন্তু তলত অলপ সুবিধা হ'ব। তেল গৰম হৈছে, তেল গৰম হৈ গ'ল। এনেকৈ এনেকৈ থৈ দিয়া মাছ। এয়া পিঁয়াজ শব্দ ওলাইছে একদম তাকৰ। মানে আপোনাৰ ধাবা আছেতো, গতিকে গোটেইখিনি বস্তু জানে মানে কেনেকৈ কি এনেকৈ কি বনায়। গতিকে আজি তেনেকৈ খাম। আলু এইবিলাক ৰেডি কৰি লৈছোঁ। পিঁয়াজখিনি ভাজি লৈছোঁ। ভজা হৈছে, ৰঙা ৰঙা পুৰা ৰঙা হৈছে, কালাৰ হৈ গৈছে। অকণমান কণী অকণ ভাজি লওঁ তেলৰ অকণমান। দুটা দুটাকৈ খাম আৰু কণী। পুৰা দুটা দুটা মুৰ্গী দুটা দুটা কণী নহয়, এইটো মুৰ্গীৰ পোৱালি হ'লগৈ। এতিয়া আমি লোকেল কণী নহয়, আকৌ ব্ৰইলাৰ হয়, ভাজি থকা অকণমান ভাজি ল'ব তেওঁ। অকণমান ভাজি ল'ম। তাৰপিছত আমি দি দিম অকণমান হালধি অকণমান দিম ধুনীয়াকৈ, আৰু অলপ কালাৰ আহি যাব। অলপ বেলেগ ষ্টাইলত বনাইছোঁ আৰু ঘৰুৱা ষ্টাইলত। এইটো মানে ধাবা ষ্টাইল নহয়। কণীকেইটা ভাজি ল'ব লাগে আকৌ, তেতিয়া অলপ অলপ হৈ যায়, সেইটো নাই মানে শ্বৰ্টকাট। সেইটো বস্তু শ্বৰ্টকাট। বঢ়িয়াকৈ খাম, আজি বেলেগ মাংস চাংস নাই। মাংস খাই থকা যায় বিহুনে, গতিকে আজি অলপ চাহ কণী দম বনাই গোটেই খাওঁ। আজি মঙলবাৰ, আজি হ'ল মঙলবাৰ। মঙলবাৰে আমি এনেও নাখাওঁ, নিৰামিষ। নিৰামিষ। কেতিয়াবা বাৰু কণীটো খাম দিয়কচোন। কণীটো নিৰামিষেই হয়, ভেজেই হয়, হয় নাই? ভেজত ধৰে কণীটো। এটা ধুনীয়া কালাৰ হৈ গৈছে, কালাৰটো দেখাই দিয়া মজা, ধুনীয়া আছে ন? বঢ়িয়া। অকণমান ভাজি লওঁ, অকণমান বঢ়িয়াকৈ কালাৰটো আহক। তাৰপিছত মই অকণমান আলু অকণমান পিটিকি দিওঁ, ভাঙি দিব লাগে, দিব লাগিব। তাত দিলে আকৌ পানী দিলে এইটো দি দিব। এইটো পিটিকা বনাই দিম, পিটিকা বনাই দিম। বাকী তাৰে আদা অংশ কণীৰ লগত যাব। পানী দি দিওঁ, এইটো পিটিকা নকৰোঁ। এতিয়া বঢ়িয়া। অকণমান ভালকৈ লাগিব, লাগিব চাগে। অকণমান ভালকৈ লাগিব।
কাৰণ কণীকেইটাৰ লগতে দিছোঁতো লগতে লাগিব এইটো হৈছে আমাৰ কিটচেন ৰুম এই তেজপাত কোনফালে বা আছে এই কণীটো ওলাই গ'ল আহি গ'ল বেছি নাপাবি এইটো বেছি নাপাবি থ'ব লাগিব এইটো হৈছে হেমনদাৰ ৰুম এইফালে এটা ৰুম আছে বেক চাইডে মানে বৌ নাই বৌ কি কয় ঘৰত আছে গাঁৱত গৈছে মানে হেমনদাৰ ঘৰত কালি আমি আহি গ'লোঁ ডিউটিৰ কাৰণে ৰাতি হৈ গ'ল সেইকাৰণে আকৌ আমি ৰুমলৈ আহি গ'লোঁ কিছু মই খাবই পাৰিম আৰু পানী দিলে হৈ যাব ন হেমদা কোনটো ভাঙি গ'ল একো নাই এনেও পেটত যাব সব মিক্স যাব গন্ধটো ভাল লাগিছে না গন্ধতে উৰাই নাকত ধৰিছে উৰা এতিয়া গৈ আছে লাহেকৈ বগাই দিম অকণমান আৰু এয়া আমাৰ কণীৰ ৰুমাঞ্জা হৈ গ'ল এটা ভাঙি গৈছে একো নাই যিহেতু আমাৰ পেটৰ ভিতৰতে যাব আৰু এয়া হৈছে আলু পিটিকা আৰু আমাৰ খানা বনা হৈ গ'ল অকণমান পিছত খামহে আৰু শেষত কওঁ যে আমাৰ ভিডিঅ'টো অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে আৰু আপোনালোকৰ পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব কি ক'ব মানে শেষবাৰ গানটোৰ বিষয়ে পগাৰটো আহি আছে তো সকলোৱে আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ অতি সোনকালে আহি আছে ৰিচেণ্টলি বিহুতে হ'ব চাগে বিহুতে হ'ব বিহুত একদম বিহুত আৰু বিহুৰ আগে আজিলৈ আপোনালোকক সিমানতে আহিছোঁ আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিওঁ